হাই এভৰিৱান, কি খবৰ সকলোৰে। আজি আপোনালোকক দেখাম মাইক্ৰফোন কেনেকৈ ইউজ কৰে আৰু কেনেকৈ কোনটো ছেটিং আপোনালোকে অন কৰিব লাগিব কানেক্ট কৰিব হ'লে। বহুতে কি কৰে, ব্লুটুথ খুলি কেনে কানেক্ট কৰিব বিচাৰি থাকে, কিন্তু ব্লুটুথেদি কানেক্ট নহয়। ব্লুটুথেদি কানেকশ্যন কৰা ছিষ্টেমে নাই ইয়াত। এইটো আপোনালোকে তাৰ কাৰণে স্পেচিয়েল এটা ছেটিং আহে। ত' ছেটিংটো আপোনালোকক মই কৈ আছোঁ আগত, ক'ত থাকে কি কথা সকলোখিনি বুজাম। আপোনালোকক মই একদম বেছিকৰ পৰা বুজাই যাম, কোনটো বস্তু কি কাম কেনেকৈ ইউজ কৰে সকলোখিনি বুজাই যাম। এইটো হৈছে ট্ৰান্সমিটাৰ। দেখিছে আপোনালোকে ইউটিউবাৰবিলাকৰ কলাৰত লাগি থাকে, চোলাত লাগি থাকে। এইটো বহুত চেপত আহে, চাৰিকোণীয়া আহে, গোল আহে, সৰু আহে, বহুত ধৰণে আহে। আপোনালোকে দেখিছে ইউটিউবাৰবিলাকক বহুত দেখিব পাইছে, বহুত ডিম্পু বৰুৱা বহুত ইউটিউবাৰবিলাকে এনেকৈ কলাৰত লগাই থয়। সেইটো কাৰণে কলাৰ মাইক বুলি কয়। দেখিছে ক্লিপো আছে। তো ছুইচটো এইটো দেখিছে আপোনাৰ অন অফ কৰা ছুইচটো। তো ইমানখিনি আপোনালোকে বুজি পায়। আৰু আপোনাৰ আইফোনত লগাব হ'লে এইটো এনেকৈ লগাব লাগিব, দেখিছেনে। আৰু যদি আপোনালোকৰ টাইপ চি যোনটো চাৰ্জিং পইণ্ট আছে, তাত আপোনালোকে এইটো ৰিচিভাৰ বুলি কয়। এই ৰিচিভাৰটো আপোনালোকে টাইপ চি আপোনালোকৰ যোনটো এণ্ড্ৰইডৰ চাৰ্জিং পইণ্টটো আছে তাত লগাব লাগিব। তাত লগোৱাৰ পিছত আপোনালোকে OTG কানেকশ্যন বুলি এটা আছে, OTG কানেকশ্যনটো অন কৰিব লাগিব। আৰু সেইটো আপোনালোকে ছেটিঙত গৈ কিনে এডিশ্যনেল ছেটিঙত যাব, তাত পাই যাব। এডিশ্যনেল ছেটিঙত গৈ আপোনালোকে OTG বোলা ছেটিংটো অন কৰি ল'ব। তো আপোনালোক কানেক্ট হৈ যাব। আৰু মন কৰিব, যোনটো আপোনালোকৰ ট্ৰান্সমিটাৰ যোনটো কলাৰত লগোৱা যোনটো সেইটো বস্তুটো, সেই বস্তুটো গ্ৰীণ লাইটটো একদম কণ্টিনিউৱাছলি জ্বলি থাকিব লাগিব, মানে একেৰাহে সেউজীয়া হৈ থাকিব লাগিব, টিপটিপাই থাকিব নালাগিব। যদি সেউজীয়া হ'লেহে আপোনালোকৰ কানেক্ট হ'ব আৰু আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব। আৰু আইফোনত কেনেকৈ লগাই আপোনালোকে বুজি পালে, দেখিলে। আৰু আপোনালোকে চাৰ্জ কেনেকৈ দিব সেইটো আপোনালোকক মই দেখাই দিছোঁ। এইটো চাৰ্জাৰ দেখিলে আপোনালোকে ডাটা কেবল জেগাত আপোনালোকে এইটো মাইক্ৰফোন চাৰ্জাৰ এইটো লগাই ল'ব। এটা মোৰ চাৰ্জিঙৰ এডপ্টাৰটো লগাই ল'ব আৰু এইটো ইয়াত লগাই ল'ব। তো সেইটো তেনেই চিম্পল, আপোনালোকে সকলোৱে বুজিব পাৰিছে। তো ভিডিঅ'টো আজি ইমানেই। আৰু যিহেতু মই চাউণ্ড কোৱালিটিটো ইমান ভাল নাপালোঁ, আৰু 700 টকাত আপুনি কি এক্সপেক্ট কৰিব যে ভাল চাউণ্ড দিব আমুক। তথাপিও যদি আপোনালোকে ভাল চাউণ্ড লাগে, তেন্তে আপোনালোকে 3-4 হাজাৰ টকা খৰচ কৰিব লাগিব, তেতিয়া ভাল চাউণ্ড পাব, ভাল কোৱালিটিৰ। আৰু এতিয়া আপোনালোকে যোনটো চাউণ্ড শুনিছে, এই চাউণ্ডটো মই মাইক্ৰফোনৰ ৰেকৰ্ড কৰা হয়। তো আপোনালোকে ডিফাৰেঞ্চটো কিমান গম পাইছে। আৰু আপোনাৰ গ্ৰীণ লাইটটোৰ কথা কৈছিলোঁ যে এইটো এনেকৈ আপোনালোকে কণ্টিনিউৱাছলি জ্বলি থাকিব লাগিব, তেতিয়া আপোনালোকে গম পাব পেৰ হৈ আছে বুলি। যদি ছেটিঙত আপোনালোকে এতিয়াও অসুবিধা আছে, তেন্তে মোৰ শ্বৰ্ট ভিডিঅ'টো আপোনালোকে চেক কৰিব পাৰে।